আমাৰ আজিলৈ 10টা আমাৰ যে কাৰ্যসূচী হৈ গ'ল, কিন্তু আজিলৈকে আমি চৰকাৰৰ পৰা কোনো এটা আমি ফিডবেক পোৱা নাই। তো আমি এইখিনিয়ে বিচাৰি আছোঁ যে চৰকাৰে আমাৰ সমস্যা যাতে সোনকালে সমাধান কৰি দিয়ে। আমি বাক্সা জিলা এৰি তামোলপুৰ জিলালৈ আমি কেতিয়াও নাযাওঁ, আমাৰ যাতায়াতী বহুত অসুবিধা আছে। এইখিনি আমি ৰিকুৱেষ্ট কৰিছোঁ। আজি আমাৰ আছিল জ্বৰ সমদল, তথাপিও প্ৰশাসন বিভাগৰ পৰা যিহেতু আমাক তেখেতসকলে কৈছে, ৰিকুৱেষ্ট কৰে তেখেতসকলক মান সন্মান বুলি আমি জ্বৰ নজৰ হ'লে আজি আমি টৰ্চ লাইটে হ'লে আমি যি জ্বৰ সমদল সেইটো আৰম্ভ কৰিছোঁ। তেখেতসকলক আমি সন্মান জনাইছোঁ, তেখেতসকলৰ যিখিনি, কিন্তু আমাৰ যিখিনি দাবী সেই দাবীও তেখেতসকলে সন্মান সহকাৰে যাতে আমাক পূৰণ কৰি দিয়ে, আমি এইখিনিয়ে কামনা কৰিছোঁ। আৰু যদি আমাৰ দাবী তেখেতসকলে মানি নলয়, আমাৰ তেখেতসকলক আমি যেনেকৈ সন্মান কৰিছোঁ, আমাৰ সন্মান বুজি তেখেতসকলে যদি আমাৰ যিখিনি দাবী সেইটো যদি পিছলৈ পূৰণ কৰি নিদিয়ে, তেতিয়াহ'লে তেখেতসকলৰ যিখিনি কথা দিছে, তেখেতসকলৰ যি আইনগতভাৱে ব্যৱস্থা লোৱাৰ পাছতো যদি তেখেতসকলে এইখিনি কাম সম্পূৰ্ণ কৰি নিদিয়ে, তেতিয়াহ'লে আমি পিছলৈ আমি চৰকাৰৰ কোনো কথাই নুশুনো বা প্ৰশাসনৰ যিকোনো কথাই নুশুনো, আমি যি ইচ্ছা তাকে আমি আন্দোলন কৰি যাম। আৰু ভৱিষ্যতত আমি এই আমাৰ যিটো ভোট বৰ্জনৰ ক্ষেত্ৰত আমি আগবাঢ়িছোঁ, আৰু কোৰ্টত আমি হাইকোৰ্টত আমি ইতিমধ্যে PLI কেছৰ আমি আৰম্ভ কৰিছোঁ। তো বিভিন্ন কাৰ্যপন্থাৰে আমি আমাৰ যি সংগ্ৰাম এইটো আগবাঢ়ি আহিছোঁ, আৰু ভৱিষ্যততো আমি তামোলপুৰলৈ নাযাওঁ, আমি বাক্সা জিলাতে থাকিম। হয়, এইটো খুব দুখজনক বিষয় হৈছে যে আমাৰ ইয়াত দুজনকৈ প্ৰতিনিধি আছিলে, কিন্তু আজিলৈকে তেখেতসকলে ইয়াত কোনো এটা খবৰ ল'ব অহা নাই। ইয়াৰ কাৰণে আমি ৰাইজৰ পৰা দুখ প্ৰকাশ কৰিছোঁ যে তেখেতসকলে আহিব লাগিছিল, কিন্তু দুৰ্ভাগ্যজনক আমাৰ নিজৰ MCLA থাকিও বা আমাৰ MLA থাকিও আজি এই দুখৰ সময়ত, আমাৰ বিপদৰ সময়ত আজি কোনো এজন বিধায়কে বা আমাৰ MCLAতে দেখা নাপাতো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক হৈছে। প্ৰথমৰ পৰা লোৱা হৈছে আজিলৈকে 10 নম্বৰ এই কাৰ্যসূচী, কিন্তু ইমান কাৰ্যসূচী লোৱা স্বত্তেও চৰকাৰে যে আমাৰ দুখ বেদনা বুজি পোৱা নাই, যে আমাৰ যিখন ভাৰত চৰকাৰৰ নিৰ্বাচন আয়োগে আমাক বৰমা সমষ্টি হেৰুৱাই তামোলপুৰ সমষ্টিত অন্তৰ্ভুক্ত কৰিলে, তাৰপিছতে এতিয়া জিলা যিখন আছে, জিলা বাক্সা জিলাৰ পৰা আমাক তামোলপুৰ জিলালৈ পৰিণত কৰিলে। তাৰে দাবীৰে আজি আমাৰ এই অঞ্চলৰ ৰাইজ আৰু বিভিন্ন ছাত্ৰ সন্থাই একত্ৰিত হৈ আজি জ্বৰ সমদল আয়োজন কৰা হৈছে, যাতে আমাক কোনো পদে আমি বাক্সা জিলা এৰি তামোলপুৰ জিলাত কোনো পদে যোৱা নহ'ব। আৰু আমাৰ দাবী একদম ন্যায্য দাবী। যদি চৰকাৰে এই দাবী নামানে, তেতিয়াহ'লে আমি ইয়াতকৈ ভয়াৱহ আন্দোলন লোৱাৰ প্ৰস্তুত আছোঁ। নিশ্চয় হয়, সেই আজি আমি 10টা কাৰ্যসূচী লোৱা স্বত্তেও আজি ইয়াত আমাৰ জনপ্ৰতিনিধি, আমি ভোট দি জিতাই লোৱা জনপ্ৰতিনিধি আজিলৈকে এই অঞ্চলৰ ৰাজ্যৰ দুৰ্দশা বা বিপদৰ সময়ত আজি ওলাই অহা নাই। কিন্তু পৰৱৰ্তী সময়ত আমি এই অঞ্চলৰ ৰাইজে একত্ৰিত হয় তেওঁক উচিত প্ৰতি উত্তৰ দিম। আৰু আমি এই অঞ্চলৰ ৰাইজে অতি দুখিত, আজি ইমান সমস্যাটো যে আমি পঠোৱা জনপ্ৰতিনিধিজনে এক আখৰ মাতা নাই, আমি ইমান সংগ্ৰাম কৰা স্বত্তেও মাতা নাই। আৰু আমাৰ এই দাবী সংগ্ৰাম চলি থাকিব, যেতিয়ালৈকে আমাৰ দাবী মানি নলয় চৰকাৰে, তেতিয়ালৈকে আমাৰ সংগ্ৰাম চলি থাকিব। আমার সংগ্রাম চলিছে, আমার সংগ্রাম চলিছে। বিজেপি গো ব্যাক, প্রমোদ বড় গো ব্যাক, কাটিরাম গো ব্যাক। তামুল ভাই, আমার দাবি নাই জোদাবি, আমার দাবি মানিব লাগিব, আমার দাবি মানিব লাগিব। सेरफांगुरियाव बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय गाहाम खौरां। क'क्राझार जिल्ला सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजाज शोरूमा फैगौ 25 सेप्तेम्बरनिफ्राय 29 सेप्तेम्बरसिम मेगा लार्न काम एक्सचेन्ज मेला खुंफुंगोन।
बायगिरि नोंथांमोनखौ मिथिहोहरनाय जायोदि डाउन पेमेन्टआ आरसि इन्सुरेन्स लाफानानै 10,999 रांनिफ्रायनो जागायगोन आरो 500 रां होग्रोनानै गोसोबायदि बाइकखौ आवग्रिना दोननो हागोन। नोंथांमोनहा सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजार शोरुमजों लोगोसे कुसुगाव फेस्टिभ आउटलेट आरो सराइबिल फेस्टिभ आउटलेट ब्रान्च शोरुमावबो खुंफुंजानाय मेगा लन काम एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन। बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो फुंखा एन्टारप्राइज बाजार शोरुमा लोगोसे मोजां अफारबो लाबोदों। बेफोरनो जाबाय 5 लिटार पेट्रल फ्रि, गंनै हेलमेट फ्रि, केस होनानै बायगिरिफोरनो 2,000 रां केसबेक हरफिननाय जागोन। आरो मेगा लन काम एक्सचेन्ज मेलायाव बाइक बायगिरिफोरनो 1 बोसोरनि थाखाय 12 खेब फ्रि वाशिं होनाय जागोन। आबुङै मिथिबावनो थाखाय 6003817191 नङाब्ला 9101547892 आरो 9101598021 जामबुं नम्बराव खौरां लाहरनो हागोन।